কাৰ্বি আংলং মেঘালয়ৰ সীমা সমস্যাৰ সন্দৰ্ভত দিছপুৰত সচিবক স্মাৰক পত্ৰ প্ৰদান ছাত্ৰ সংগঠন উছুকাৰ। ক্ষোভিত সংগঠনৰ নেতৃবৰ্গ। পশ্চিম কাৰ্বি আংলং তথা অসম মেঘালয়ৰ সীমান্ত অঞ্চলৰ সীমা সমস্যা সমাধানৰ দাবীত আজি সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ অচুকাই সীমান্ত এলেকা উন্নয়নৰ সচিবক গুৱাহাটীত সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিবিচন তেৰণ আৰু সম্পাদক জিন্তু হাজৰিকাৰ নেতৃত্বত যোৱা সজাতি দলটিয়ে গুৱাহাটীৰ পৰা গৃহ ঠাইত উপস্থিত হৈ সাংবাদিকৰ সন্মুখত এই সমস্ত বিষয়টো অৱগত কৰে। উল্লেখ্য যে পূৰ্বতে ছাত্ৰ সংগঠনটোৱে কেইবাবাৰো কাৰ্বি আংলঙৰ চৰকাৰক এই সীমা সমস্যাটো অৱগত কৰিছিল যদিও কোনো ফল নধৰাত কিছুদিনৰ পূৰ্বে অসমৰ সীমান্ত এলেকা উন্নয়ন মন্ত্ৰী অতুল বৰাকো সাক্ষাৎ কৰিছিল আৰু মন্ত্ৰীগৰাকীয়ে সচিবক উক্ত ঠাই পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিছিল। মন্ত্ৰীৰ নিৰ্দেশৰ পিছতো সীমা সমস্যা সমাধান নহল আৰু সীমান্তবাসী ৰাইজৰ কোনো উন্নয়ন নহল। এই লৈ এতিয়া ছাত্ৰ সংগঠনটো বিজেপি চৰকাৰৰ ওপৰত ক্ষোভিত হৈ পৰিছে আৰু সম্পূৰ্ণ খৰ্গগ্ৰস্ত হৈ পৰিছে। অসম চৰকাৰৰ সহকালী মিনিষ্টাৰ মাননীয় অতুল বৰা ডাঙৰীয়াক আমি আজি কিছুদিন আগত লগ কৰিছিলোঁ আমাৰ কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙৰ যোনটো বৰ্ডাৰ যোনটো সীমা সমস্যা যোনটো কান্দুলি যোনটো চিটুৱেশ্যন যোনটো ক্ৰিয়েট চলি আছিলে আজি আমি কিছুদিন লগ কৰাৰ পিছত কিন্তু তেওঁ আস্থা দিছিলে যে অতি শীঘ্ৰে এইটোৰ ওপৰত ব্যৱস্থা ল'ব, কিন্তু ব্যৱস্থা লোৱাৰ পিছত তেওঁ এখন অৰ্ডাৰ ইছ্যু এখন কৰিছিলে। সেয়েহে আজি আমি বৰ্ডাৰৰ বিভাগীয় কৰ্তৃপক্ষসকলক আমি আজি লগ কৰি আমি আকৌ আজি এখন মেমোৰিয়েল স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। ইমিডিয়েটলি এইটো যাতে আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ যোনটো অসম মেঘালয়ৰ যোনটো বৰ্ডাৰ সমস্যা এইটো অতি সোনকালে ঠাই সমাধান হ'ব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। আৰু এই বিজেপি চৰকাৰখন আমি ক'ব বিচাৰোঁ যে ইমিডিয়েটলি জাতি মাটি ভেটি হোৱা চৰকাৰখনে ইমিডিয়েটলি এইটো গুৰুত্বসহকাৰে লৈ কৰি এইটোৰ ওপৰত অতি সোনকালে পদক্ষেপ ল'ব বুলি আমি সংবাদ মাধ্যমেৰে তেওঁলোকক দাবী জনাব বিচাৰিছোঁ। ইতিমধ্যে দলে আজি সীমান্ত এলেকা দপ্তৰৰ উন্নয়ন বিভাগৰ যিটো প্ৰধান সচিব আমি সাক্ষাৎ কৰি আমি দাবী উত্থাপন কৰিছোঁ যে ৱেষ্ট কাৰ্বি আংলঙৰ যিটো মেঘালয় সীমান্তত 93% মতে সীমা সমস্যা সমাধান হ'ব লাগে, তাৰ লগতে তাত সীমান্ত এলেকা বসবাস কৰা ব্যক্তিসকলক বা বাসিন্দাসকলক নিৰাপত্তা দিব লাগে আৰু তাত উন্নয়নমূলক কাম কাজ কৰিব লাগে। এই তিনিটা দাবী লৈ পেলাই আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ।